হেল্ল' এভৰিৱান। বতৰ খুব বেয়া, মানে ধূলি আৰু ফাগুনৰ যি প্ৰাকৃতিক চেঞ্জ তাৰ লগতে বিভিন্ন ধৰণৰ হাল বোৱা কাম মই নিজেও কৰাইছোঁ। এইবোৰ কৰোৱা ক্ষেত্ৰত মানে ধূলি পথাৰৰ পৰা বহুত উঠিছে, লগতে ট্ৰেক্টৰৰ পৰা মাটি কঢ়িওৱা যি কাম, ইয়াৰ ফলত ধূলিৰ মানে পৰিমাণ বাঢ়িছে। আগন্তুক হয়তো 4-5 দিন বা 5-10 দিনৰ পিছলৈকে পূৰা বেছি থাকিবই। গতিকে ইয়াৰ ফলত মানুহৰ অলপ স্বাস্থ্য পাতি ডাউন হ'ব, বেমাৰো হ'ব, জ্বৰো হ'ব পাৰে। কিন্তু জ্বৰ হ'লে ভয় খাব নালাগে, এইটো এটা সাধাৰণ প্ৰাকৃতিক নিয়ম হয় আৰু ইয়াৰ কাৰণে আপোনালোকে প্ৰস্তুতি থাকক। ইমিউনিটি বস্তু যেনেকৈ বগৰী ওলাই আছে, বগৰী খাব পাৰে। আৰু এতিয়া সদ্যহতে বগৰীয়ে ওলাই আছে আৰু ধৰক ইয়াৰ পিছত চ'ত মাহৰ ওচৰা-ওচৰি হ'লে আৰু 15-20 দিনৰ পিছত এতিয়া হয়তো তেতেলী ওলাব। গতিকে তেতেলীটো ডাইৰেক্ট নাখাব, তেতেলী বহুত স্বাস্থ্য পাতি ইমিউনিটি দিয়ে যদিও কমাই পেলাই চৰবত কৰি খাব পাৰে অলপমান। এইবাৰ অলপ বেলেগ ধৰণে ওলাইছোঁ, ঘৰতে আছোঁ কিন্তু কামবোৰ কৰিছোঁ আৰু অলপ কাম মই দেখুৱাব বিচাৰিছোঁ, দেখুৱাই আছোঁ। ভিডিঅ'টো ডাইৰেক্ট দেখুৱাম, ভালকৈ হোৱাই নাই। বহুতখিনি ভাবিছিলোঁ যে এটা ভাল প্লেচ কৰি ল'ম, কিন্তু এতিয়া যি দেখিছোঁ মানে অলপকৈ কৰি আছোঁ। ভিডিঅ' বনাবলৈ মন যায়, কিন্তু যিবোৰ মানে একচুৱেলি কি হয়, গ্ৰীণ স্ক্ৰীণটোৱে সকলো হয়। গ্ৰীণ স্ক্ৰীণৰ পিছফালে এপত বা এডিট কৰি পেলাই AI সহায় লৈ পেলাই হয়তো আজিকালি বহুত ধৰণৰ ভাল ভিডিঅ' বনাব পাৰি, কিন্তু মই সেনেকৈ কৰিব বিচৰা নাই। মই ডাইৰেক্ট মোৰ চিম্পল স্ক্ৰীণখনতে মই ভিডিঅ' কৰি থাকোঁ আৰু এতিয়া মই ভাবিছোঁ যে অকণ উন্নত কৰিম, কিন্তু সেই উন্নত কৰিম বুলি ভাবোঁতে মাৰ অসুখ হৈ গ'ল। তাৰপিছত লাহে লাহে মোৰো অকণমান দাঁতৰ প্ৰব্লেম এটা আছে। এইটো বহুত পুৰণা হয়, যিটো মানে মোৰ একচুৱেলি মই বহুত মানে অশান্তিত আছোঁ। সেইটো কাৰণে দাঁতটোৰ প্ৰব্লেম, এইটোৰ কাৰণে অলপ অসুবিধাই হৈ গৈ থাকে। অন্য হেৰি নাই, দাঁতটো খাই গ'ল মানে বহুত 2015 চনতে এই খাব ষ্টাৰ্ট কৰিছিল। তেতিয়া মই প্ৰথমতে ভাবিছিলোঁ কিবা বেলেগ হৈছে নেকি, কাণৰ খজুৱতি বুলি ভাবি আছিলোঁ। কুট 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 মানে এনেকুৱা নিচিনা লাগি থাকে। পিছতহে গম পালোঁ এইটো নহয়, দাঁতহে খাই গৈ আছোঁ। তাৰমানে দাঁতটো মানে শেষত হোৱা দাঁত, এইটো মানে দাঁতৰ ছাইডত যে এই অকণমান জাষ্ট ওলাই থাকে, তেনেকুৱা দাঁততে হৈছিল। সেইকাৰণেহে খাইছে, গুৰি দাঁত মানে দেখা ব্ৰাছো নালাগে গৈ এনেকুৱা ইমান হেৰি। গতিকে সেইটো কাৰণে অশান্তিত থাকিবলগীয়া হৈছে, প্ৰায় অশান্তি কৰি থাকে। যিকোনো ক্ষেত্ৰত গা চা বেয়া হৈ যায়। ঔষধ খাই থাকোঁ, ঔষধ খাই আছোঁ, প্ৰেছ কৰিয়ে আছোঁ। কৰি থাকিলেও মানে সি সময় লয়, ভিতৰুৱা বতাহ চতাহ নালাগা হেৰি যেতিয়া মানে সি দাঁতৰ হেৰিয়াত, গতিকে অসুবিধা হয়। আৰু এটা কথা ক'বৰ কাৰণে আজি ভিডিঅ'টো কৰিলোঁ, আমি অসমীয়া ব্যাকৰণত 3টা শব্দ পাইছিলোঁ, ৰে, দি, দ্বাৰা। ৰে হ'ল যিকোনো এটা বস্তুৰে যিকোনো এটা বস্তুৰে কৰিব পাৰি, আৰু দি যোগেদি, এনেকৈ যোগেদি যিকোনো এটা বস্তুৰ যোগেদি, আৰু দ্বাৰা যিকোনো এটা বস্তুৰ দ্বাৰা কৰিব পাৰি। সেইকাৰণে মই এডভাৰটাইজ কৰিলে বা মই নিজে কিছুমান বস্তু বা ভিডিঅ'ৰ লগত চাই, বেলেগৰ ভিডিঅ' চাইও হয়তো কিবা কমেণ্ট বা লাইক বা কিবা এইবোৰ কৰোঁ। এইটো হ'ল যে ফেচবুকৰ দ্বাৰা, বা এটা উদাহৰণৰ কাৰণে ক'লোঁ, বা ঠিক যোগেদি বা ৰে, এই 3টা সেই ব্যৱহাৰৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। এইটো কোনো মই মানে কি, মই জাষ্ট যিকোনো এটা লিখিলে সেইটোৰ ওপৰত মানে আকৌ বেলেগ এটা অৰ্থ নুবুজায়। আৰু মই কি কৰিছোঁ সেইটো মই নিজেহে জানিম, মোক নুসুধাকৈ এনেই কিবা এটা ভাবি ল'লেইতো সকলো নহয়। গতিকে ব্যাকৰণৰ ভালকৈ জানিবৰ কাৰণে অসমীয়া ব্যাকৰণত বহুত আছে, আৰু 2টা বস্তু আছে। সেইকেইটা বস্তু হৈছে যে আপোনাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণৰ হোৱাৰ আগত যিকেইটা স্বৰকেইটাত কি হয় তাৰ 2-3টা আৰু ভাগ ওলায়, সেইকেইটাৰো আছে। সেইমানখিনি কথা নাজানাকৈ মোক বহুত ধৰণৰ কিছুমান কথা হয়তো মানে মই পাইছোঁ, মানে এটা জাষ্ট হেৰি বুজি পাওঁ, কাৰণ কিমানখিনি বয়সত অভিজ্ঞতাও বহুত, পঢ়োৱা ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক, কম্পিউটাৰৰ ক্ষেত্ৰতে হওক, আৰু বহুত ধৰণে বেলেগ কথা কিছুমান কয়।
আৰু ফেচবুকত জাষ্ট মই লিখাৰ ওপৰত বেছ কৰিহে কওঁ বা পঢ়াৰ ওপৰত বেছ কৰিহে কওঁ প্ৰায়, আৰু দুই এটা কথা জমাবৰ কাৰণে বা জমনি কৰি লিখিব পাৰোঁ। এইটোত কোনো কাৰো বা কাকো মই মানে থ্ৰেট কৰিবলৈ নিলিখোঁ, মানে কাকো মানে ধৰক কিবা মানে ধৰক থ্ৰেট মিনছ মানে বস্তুটো আপোনাৰ বেয়া লাগক বা তেনেকুৱা হওক তেনেকুৱা ভাবি পেলাই নিলিখোঁ। আৰু মই এইটোৰ কাৰণে নিজেই বহুতখিনি অভিজ্ঞতা আছে কাৰণে ক'ব পাৰোঁ। এতিয়া বহুত মানুহে নাজানে, বুজি পায় কিবা আৰু কওঁ কিবা